বৰ্তা মইতো খবৰ দিছিলো কিন্তু তই কিহত আহিলি কিয় ৰাজধানী এক্সপ্ৰেছত ট্ৰেইনত সে নহয় তোক আগবঢ়াবলৈ তেখেতসকল এয়াৰপৰ্টত গৈ ৰৈ আছিলগৈ নহয় হয় নেকি কিন্তু মইতো আপোনাকহে খবৰ দিছিলো তেওঁলোকনো নহবা নিচিন্তাকে এয়াৰপৰ্টলৈ ল মাৰিব লাগেনে নাযাব কিয় তই কিয় আহিছ গতিকে তোক আগবঢ়াবলৈ গৈছিল আৰু তই প্লেনত আহিবি বুলি তেওঁলোকে ধৰিয়ে লৈছে তেতিয়াহ'লেতো বিপদেই হ'ব যেন পাইছো মানে তেওঁলোকে মোক যেনেকুৱা হ'ম বুলি ভাবিছে মই যদি তেনেকুৱা নহওঁ তেতিয়াতো মোক চাগে পচন্দেই নকৰিব তোৰ কথাবোৰ কিন্তু মই বৰ ভাল শুনা নাই তোক পচন্দ নকৰিলেহে যেন তই সুখী হবি কোনে জানে বৰদেউতা হয়তো কাৰোবাক সুখী কৰিবলৈকে মই ইয়ালৈ আহিছো কিন্তু আপুনি কালে ফোন কৰিছে কিয় হাজৰিকাহঁতক খবৰ এটা দিব নালাগিব নালাগে অন্তত আজি কাকো খবৰ দিব নালাগে সকলো কিছু সময় এটা ছাছপেন্সত থাককচোন অবিনাশ আহিলনে আহিবনে নাহে নমস্কাৰ বন্ধুসকল হিয়া দিয়া নিয়াৰ ডিছ টুৰ পাৰ্ট 2 আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম অবিনাশ অহালৈকে কাহিনী অবিনাশ আহিলে এতিয়া কাহিনী আগবাঢ়িছে এইফালে সুনিতা ঘৰখন নজাইছে অবিনাশ আহিব বুলি সুনিতে ৰাহুল আহিলে আৰু অবিনাশৰ বিষয়ে ক'লে আচ্ছা চাহ খায় নে কফি খায় মিঠা ভাল পায় নে নিমখীয়া ইছ সৰুতে যে তেওঁ আমাৰ ফ্ৰিজৰ পৰা পেষ্ট্ৰি চুৰি কৰি খাইছিল মই কিবা নাজানো নেকি মই তোমাক ডিষ্টাৰ্ব কৰি যেন পাই কিয় নাই তুমি চাগে অবিনাশৰ সৰুকালৰ কথা ভাবি আছিলা নাই তেতিয়াহ'লে কি ভাবি আছিলা মই আৰু কি ভাবিম তেওঁ কিন্তু তোমাৰ কথা ভাবে মোকতো তোমাৰ কথা কৈ বৰ কৰি দিলে আৰু সুনিতা ঘৰ চাফা কৰি থাকোঁতে অবিনাশ আহিলে এনেদৰে ৰোমান্টিক চৰ্চা আৰম্ভ হ'ল কি হ'ল চিনি পোৱা নাই নেকি এনেতে ফোনটো বাজি উঠিলে মমী দেউতাকে ফোন কৰিলে হেল্ল' মোক ধৰিব পাৰিছা নহয় তুমি কিন্তু ভাল ভয় খুৱালা দেই আমাৰ এওঁলোকতো এয়াৰপৰ্টত ৰৈ এই হয় নেকি সঁচাকে মোৰ বৰ বেয়া লাগিছে অবিনাশক আহাৰ কথা ক'লে অবিনাশে ফোনটো কাটি দিলে যেতিয়া মমীৰ মাকে ধৰিলে আৰু কাহিনী এনেদৰে আগবাঢ়িলে সুনিতাই প্ৰশ্ন কৰিলে কিয় ফোনটো কাটিলে অবিনাশ সুনিতাৰ উত্তৰত অবিনাশে কি ক'লে চাওক তুমিতো মোৰ খবৰেই নাৰাখা মইতো তোমাৰ কিয় বাল্য বন্ধু নহয় কেতিয়াবাতো চিঠি এখন দিব পাৰা নাই চিঠি লিখা মোৰ দ্বাৰা নহ'ব সেই মোৰ ভাল আশা কৰোঁ তোমাৰো ভাল তাতেই শেষ নহয় হে তেনেকুৱা চিঠি নহয় ধৰা কাৰোবাক কিবা এটা কওঁ লাগি আছে অথচ ক'বলৈ লাজ সুযোগ নাই তেতিয়া যে বহুতে বাধ্য হৈ লিখে কি লিখে তাকো নাজানা সেই যে লিখে জানা গোবৰ্ধন দা তোমাক দেখাৰ দিন ধৰি মোৰ অন্তৰৰ প্ৰশান্ত সাগৰৰ ঢৌবোৰ যেন অশান্ত হৈ পৰিছে খাবলৈ বহিলে ভোক নালাগে শুবলৈ গৈ টোপনি নাহে থোৱা তোমাৰ গোবৰ্ধনলৈ চিঠি লিখিবলৈ মোৰ গৰজ পৰিছে লিখা নাই উফ ৰক্ষা জানা মই কেতিয়াবা লিখিয়ে নাপালো এতিয়া ভাবিছো মই ভুল হ'ল মোৰ মনৰ ভাৱবোৰ কাৰোবাক জনাব লাগিছিল এইফালে ৰাহুল দীপুৰ ঘৰলৈ আহিলে দীপুৰ মাকৰ লগত কথা পাতিছে আৰু দুলালৰ মাকে এইবোৰ হোৱাটো ভাল হোৱা দেখা নাই কৈছে কথাষাৰ ৰাহুলক ঠিক হোৱা নাই গতিকে এইবোৰ এৰি দিয়া কিন্তু ৰাহুলে দীপুৰ মাক ক'লে আপোনালোকে দেখোন সৰুতে দীপুৰ কথা মমীৰ মূৰত সোমাই দিলে এয়া সম্ভৱ হ'ব পাৰে জানো ইমান দিনে জানো আপুনি এই আশাকে কৰি থকা নাই আশা কৰা মতে সকলোবোৰ জানো হয় ৰাহুল হ'বই লাগিব মাহিদেউ সৰুতে তাৰ মনত আপোনালোকে জানো মমীৰ কথা সোমাই দিয়া নাছিল এই নামটো জানো সি সহজতে পাহৰিব পাৰিব এইফালে মমীৰ বন্ধু তালুকদাৰ আহিলে মমীক বিচাৰি অহাকালিলৈ পিকনিকত যাবৰ কাৰণে কিন্তু দুলালৰ মুখামুখি হ'ল দুলালে অলপ ধেমালি সুৰেৰে ক'লে কিন্তু তেওঁৰ লগতো অলপ তৰ্কবাজি হৈ গ'ল এয়া মমীও আহিলে এয়া চাওক তেখেতো যাব নোৱাৰে হোৱাই নহয় জোৱাই আমেৰিকাৰ পৰা আহিছে আহি পালে কিন্তু মইতো শুনা সানি হাই ইয়াত অসভ্যালি নকৰিবা ভিতৰলৈ যোৱা আচলতে তেখেতৰ অৱস্থাটো দেখি মোৰ দুখ লাগিছে বাবেহে তেনেকৈ কৈছো
বেচেৰা বেচেৰা তুমি মোক খেচেৰা বুলিতো ক'ব নোৱাৰো খেচেৰা এই হাত মোৰো আছে তেখেত নাযায় আপুনি যাওক এনেদৰে তালুকদাৰৰ সৈতে তৰ্কাতৰ্কি হোৱাৰ পাছত দুলাল ভিতৰলৈ সোমাই যায় তালুকদাৰে মমিক পিকনিক যাবৰ কাৰণে ক'লে কিন্তু পিকনিক নাযাওঁ বুলি ক'লে অবিনাশকো ইনভাইট কৰিলে আৰু অবিনাশ পিকনিকলৈ আহিলে বাকী সকলো আহিলে কিন্তু ৰাহুল বলটো মাৰোঁতে দুলালৰ ফালে মাৰি দিলে দুলাল কেটচ কৰি দুলালক মমি ইগন'ৰ কৰি ক'লে কিয় আহিছে চ' অবিনাশে ক'লে মোৰ গেষ্ট হয় মই আনিছোঁ কাৰো কিবা আপত্তি আছে নাই এনেদৰে চলিলে তাৰপাছত পাছিং বল হ'ল কাগজ ওলালে কাগজত পাৰ্টনাৰ ডান্স ওলালে মমিক ডান্স কৰিব ক'লে কিন্তু মমি মান্তি নহ'ল খবৰ নিদিলে কিন্তু চেলেঞ্জ কৰি দুলালে হাৰি যাব নেকি বুলি চ' এনেদৰে গান আৰম্ভ হ'ল বাকী দৃশ্য আগলৈ চাওক দেৰি হয় মমি আমাকো চিনাকি কৰি নিদিয়া নেকি পাছ দ্য পাৰ্চেল You know the game? It's very interesting. See, when the music starts, মই জানো খেলাটো আৰু অসমীয়াও okay, let's start. কেনেকৈ আহিল তহঁতৰ ঘৰলৈ গৈছিলো ন তহঁতৰ লগতে ওলমি আহিল চাগে নহয় তেখেতক ময়ে আনিছো হি ইজ মাই গেষ্ট কাৰোবাৰ কিবা আপত্তি আছে আহ শইকীয়া Now. Wow, choose a partner and sing a duet. মানে বুজিছো লগৰী বাছি লোৱা আৰু দ্বৈত গীত গোৱা ওচৰত যদি গাধ আছে চব দৌৰি আহিব গাধটোকনো কিয় কষ্ট দিব লাগে তাতকৈ আপুনি মোৰ পাৰ্টনাৰ হওক না আৰম্ভ কৰ শইকীয়া 1 2 3 সেইদিনা দেখিছিলো গধূলি বেলা তোমাৰ চকুত মই মায়াৰ খেলা ভাবিছিলো মই থাকা তুমি কি ভাবিছা পিকনিকলৈ আহি মই তোমাৰ লগত এইবোৰ গান গাম গাবত লাগিবই ভয় খাইছে কৰবাত হাৰি যায় বুলি তুমি মোক চ্যালেঞ্জ কৰিছা নেকি কৰিছো ওকে যদি হাৰা তুমি কিন্তু পিকনিকেই নহয় আমাৰ ঘৰৰ পৰাও যাব লাগিব আৰু যদি জিকো আপুনি মোৰ লগত যাব লাগিব মোৰ ঘৰলৈ শুনিলেতো এনেকুৱা অসভ্য মানুহৰ লগত মই গান গাম আৰু গান ইয়াত আমি বিহু মাৰিবলৈ আহিছো নেকি এনেদৰে গীতৰ মাজেৰে পিকনিক সমাপ্ত হ'ল পিকনিকত মমিৰ সৈতে কৰা অভ্যালীৰ কথা মমিৰ মাকে দুলালক ধমকি দিয়া দুলালে ক'লে জাষ্ট এইটো গেম আছিলে গেমৰ মাজেৰে এইটো হ'ব ভায়া গুচি যায় দুলালৰ এনেদৰে ৰিয়েকশ্যন দেখি মমিৰ মাকে খং কৰি কয় মমিৰ দেউতাকক কিয় দুলালক খেদি দিয়া নাই ইমান অভ্যালী কৰে কিবা ধাৰ আছে নেকি ধাৰ আছে যদি শুধৰাই যিমান দিব লাগে তাত দি খেদি দিয়া মমিয়ে এই কথাষাৰ খঙতে ক'লে মমিৰ দেউতাকে ক'লে সম্ভৱ নহয় বুলি কৈ মমিৰ দেউতা ভিতৰলৈ গুচি যায় আস্ক হিম টু লিভ ইমান সহজ নহয় মাজনী কিয় আৰু মইতো আচৰিত হৈছো এটা গাঁৱৰ পৰা অহা ল'ৰাক তুমি কি ধাৰ মাৰিব লাগে আচৰিত নহ'ব আৰু সঁচাকৈ এটা বৰ ডাঙৰ ধাৰৰ বোজাত মই পোট খাই আছো যদি মাৰিব নোৱাৰো তেতিয়া মোৰ কি হ'ব ইফালে বৰতাকে অবিনাশক ক'লে হাজৰিকা ঘৰত মাতিছে সময়মতে যাবা অবিনাশে ক'লে নিশ্চয় যাম কিন্তু বৰতাকে ক'লে তোমাৰ মনত অন্য কিবা চলি আছে যেন তুমি নগ'লে যেন সুখী হোৱা কিন্তু মনে মনে কিবা এটা ভাবি আছো নেকি আপুনি যে আৰু বৰদেউতা মই জানো নহয় মই কি কাৰণে ইয়ালৈ আহিছো অবিনাশে ৰাহুলক ফোন লগাই সুধিলে মই যাম নে নাই হাজৰিকা ঘৰলৈ ইনভিটেশ্যন আছে ৰাহুলে কি ক'লে চাওঁ ৰাহুল অবিনাশীয় কাইলৈ লাঞ্চলৈ মাতিছে কি কৰোঁ নালাগে যাব এইফালে অবিনাশ আহিব বুলি পূৰা
জোৰদাৰ চে তৈয়াৰী চলি আছে মম্মীৰ ঘৰত মম্মীৰ মাকে কাপোৰ বাছনি কৰি আছে কি পিন্ধিম কি নাই এনেকৈ মম্মীৰ দেউতাকে সোমাই আহি ক'লে ইয়াক কি চলি আছে মম্মীৰ মাকে ক'লে নতুন ল'ৰা আগত যাই তাই ওলাব পাৰে নেকি ভালকৈ কাপোৰ এযোৰ পিন্ধি লোৱাটো ভাল তুমিও চুট এযোৰ ভালকৈ পিন্ধি ল'বা ভাল হ'ব মম্মীৰ দেউতাকে ক'লে তোমাৰ মাথাটো ঠিকে আছেতো অৰ্থাৎ মম্মী ক'ত গ'ল তুমি কি এইবোৰ ঘৰতে পিন্ধি থাকিবা নেকি অঁ পিন্ধিমতো নতুন ল'ৰা এটাৰ আগত আৰু যেনেকে তেনেকে ওলাব পাৰি নেকি তুমি ওলাব লাগিছিল কিয় মইতো কাপোৰ কানি পিন্ধিয়ে আছো তুমি যে আৰু আজি চুটযোৰকে পিন্ধি থাকিলে কি হয় এই গৰমত তোমাৰ চব ঠিকেই আছেতো নহয় মানে আমাৰ মাজনীক দেখা নাই যে তাইক মই পাৰ্লাৰলৈ পঠাইছো এই দুলালটোকো বজাৰলৈ পঠাইছিলো ইমান দেৰি কৰিছে দুলালক বজাৰ পঠোৱা ইমান দেৰি হ'ল অহা নাই দুলাল বজাৰৰ পৰা আহিলে এইবোৰ কি আনিছে এইবোৰ সোধাত দুলালে উত্তৰ দিলে অসমীয়া ল'ৰা অসমীয়া ভাত সাজি খাব নহয় অসমীয়া পেট হয় মম্মীৰ মাকে খং কৰি ক'লে এয়া কি মইতো লিষ্ট দিছিলোঁ লিষ্ট মতে কিয় নানিলা নিজৰ মতে বজাৰ কৰিলে যে দিছিল কিন্তু মই ভাবিলো আমেৰিকাত থাকিলে কি হ'ব ল'ৰা পেটুৰ আৰু জিভাখন অসমীয়াহে সেই পাৰ আনিছো লগত কলডিল কাৱৈ মাছ লগত বগা সৰিয়হ বৰ বেঙেনাও আনিছো পুৰি দিবচোন আমি কিবা ভোজ পাতিছো নেকি নিজৰ মতেৰে কাম কৰিবলৈ মই তোমাক হাক দিয়া নাছিলো দিছিল কিন্তু কি কৰিব আপোনালোককো মোৰ নিজৰ বুলিয়ে ভাবো যে বাইদেউ এই কাৱৈ মাছৰ সৰিয়হ বটাখন কিন্তু আমাৰ ডিম্বৰো ভালে ৰান্ধে তেতিয়াহ'লে তাকে দেগৈ তহঁত আটাই কেইটা খাবি তেনেকে ক'লে নাখাম বুলি ভাবিছে চব বন্ধুসকল হিয়া দিয়া নিয়া আছামিজ এই ৰোমেণ্টিক মুভিখনৰ পাৰ্ট 2 অৰ্থাৎ ছেকেণ্ড ডিছৰ পাৰ্ট 2 দেখুৱালোঁ আমি পাৰ্ট 3 বাকীখিনি কাহিনী দেখুৱাম ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ভইচ অফ গ্ৰীণ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰক কৰি বেল আইকনটো দবাই দিব আমাৰ ইতিবাচক ভিডিঅ'সমূহ পাবৰ কাৰণে চাবলৈ নাপাহৰিব পাৰ্ট 3 অতি শীঘ্ৰে আহি আছে ভইচ অফ গ্ৰীণ আছাম ইউটিউব চেনেলত থেংক ইউ